নমস্কাৰ, মই ধীৰেন দাস। মই ইউটিউব চেনেল এটা খোলা আছিলে আপোনাৰ বহু বছৰ আগতে। মই তাত ফটো ভিডিঅ' আপলোড দিবৰ কাৰণে কেতিয়াও সময় মিলাব পৰা নাছিলোঁ। ভাবিছোঁ চেনেলটো ইমান বছৰ আগতে খোলা, ইয়াতে ভিডিঅ' চিডিঅ' কিছুমান দিওঁ। মই চেনেলটোৰ নাম ফাংকি আছাম ৰাখিলোঁ আৰু বিভিন্ন ধৰণৰ জেগাত ঘূৰি ফুৰোঁ ন। মই ভাবোঁ লোকেশ্যনবিলাক আপোনালোকক দেখাবলৈ পাৰোঁ নেকি, জেগাবিলাকৰ লগতে এটা সুন্দৰ গান এডিট কৰি। বহুত মানুহে বহুত জেগাৰ নাম শুনে, দেখা নাপায় ন। তো ময়ো কিছুমান জেগাৰ নাম শুনো, দেখা নাপাওঁ, যাবলৈ মন যায়, তেনেকৈ সময় নাপাওঁ বা বিভিন্ন ধৰণৰ অসুবিধা আহে। আৰু তেনেকৈ ভাবি পেলাই কিছুমান জেগাৰ মই ভিডিঅ' কিছুমান মোবাইলত শ্বুট কৰি ৰখা হৈ আছে আৰু ভাবিছোঁ সেইখিনিৰ লগতে আৰু ক'ত ক'ত গৈ থাকোঁ, সেইবিলাক জেগাবিলাক লোকেশ্যনবিলাক ভিডিঅ' বনাই আপোনালোকক এটা সুন্দৰ গানৰ সৈতে দেখাবলৈ আৰু শুনাবলৈ চেষ্টা কৰিম। মোৰ চেনেলটো চাই শুনি যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। মই এটা উৎসাহ পাম, ভিডিঅ'টো দেখুৱাব চেষ্টা কৰোঁ।